নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষে লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আহকচোন আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় চাই লওঁ। এতিয়া সময় হৈছে 3:45। আজি আহৰ মাহৰ 8 তাৰিখ 23 জুন বুধবাৰ। আজি সূৰ্যোদয় হ'ব 4:56 আৰু সূৰ্য অস্ত যাব 6:24। আজি তিথি থাকিব শুক্লপক্ষৰ ত্ৰয়োদশী তিথি আৰু ত্ৰয়োদশী তিথি আজি থাকিব আৰু নক্ষত্ৰ থাকিব অনুৰাধা নক্ষত্ৰ। বন্ধু বান্ধৱীসকল, এতিয়া হ'ল জন্ম। আজি যদি কিছুকৰ জন্ম হয় তেতিয়াহ'লে ৰাশি হ'ব বৃশ্চিক ৰাশি, বৰ্ণ হ'ব বিপ্ৰবন দেৱগণ আৰু দশা হ'ব শনিৰ দশা। বন্ধু বান্ধৱীসকল, আজি যদি আপোনালোকে পূজা পাৰ্বণ বা শ্ৰাদ্ধ কৰিব লগা হয় তেতিয়াহ'লে ত্ৰয়োদশী তিথিত কৰিব লাগিব। এতিয়া হওক বন্ধু বান্ধৱীসকল মৃত্যু। যদি আজি আপোনালোকৰ কিছু ব্যক্তিৰ মৃত্যু হয় তেতিয়াহ'লে কোনো দোষ নাপায়। বন্ধু বান্ধৱীসকল, এতিয়া আমি যাম পঞ্চামৃত যুগলৈ। পঞ্চামৃত যুগ যোৱাৰ আগতে যদি আপোনালোকক মই প্ৰত্যেক দিনা কোৱাৰ দৰে মই আজিও কওঁ, যদি মোৰ চেনেলটোলৈ আপোনালোকে প্ৰথমবাৰ আহিছে তেতিয়াহ'লে একোটা লাইক কৰক, কমেণ্ট কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক আৰু অতি সোনকালে আপোনালোকে মোক 1000টা ছাবস্ক্ৰাইব কৰি দিয়ক বন্ধু বান্ধৱীসকল। এতিয়া আহোঁ বন্ধু বান্ধৱীসকল, আজি আহকচোন আমি পঞ্চামৃত যুগ হোৱাৰ কেতিয়া টাইমটো মিলিছে চাই লওঁ। পঞ্চামৃত যুগ হোৱাৰ প্ৰথম টাইমটো লাগিছে আজি ৰাতিপুৱা 7:42 পৰা 11:15 আৰু দ্বিতীয় টাইমটো লাগিছে 1:55 পৰা 5:29। বন্ধু বান্ধৱীসকল, এতিয়া আমি যাওঁ ৰাশিফল শিতানলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালেই দেখা গৈছে, স্বাস্থ্য ভালে দেখা যাব আৰু মনত আনন্দৰ ভাৱ বৃদ্ধি হ'ব পাৰে। আপোনালোকৰ আজি মনটো আনন্দ হৈ থাকিব আৰু ব্যৱসায় বাণিজ্যৰ এটা চাকৰিয়াল ক্ষেত্ৰতো আজিৰ দিনটো ভালেই দেখা গৈছে আৰু বিদ্যাৰ্থীসকল বা প্ৰেমতো আজি ভালেই দেখা গৈছে। এতিয়া হয় বিষ ৰাশিলৈ। বিষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালেই দেখা গৈছে আৰু আৰ্থিক চিন্তাই আপোনালোকক আজি অলপ মন দুৰ্বল কৰিব পাৰে। আৰ্থিক চিন্তা ভাৱনাই আপোনালোকৰ আজি মনটো সিমান ভাল নাযাব বা দুৰ্বল কৰিব ৰাখিব পাৰে। বিদ্যাৰ্থীসকলৰ ভালেই দেখা গৈছে, প্ৰেমতো শুভ দেখুৱাইছে। এতিয়া হওঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালেই দেখা গৈছে, যদিও সামান্য বিবাদৰ সৃষ্টি হ'ব পাৰে বা সংঘাত সৃষ্টি হ'ব পাৰে আপোনাৰ ঘৰত। অলপ সাৱধানে চাই চিতি চলিব। প্ৰেমত ভালে দেখা গৈছে, বিদ্যাৰ্থীসকলৰো ভালে দেখা গৈছে। এতিয়া হওক কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে দেখা গৈছে আজি আৰু লটাৰীৰ জয়। আপুনি যদি আজি লটাৰী বা কিবা লটাৰীজনিত কিবা খেল খেলিছিল তেতিয়াহ'লে আপোনাৰ আজি জয় হোৱা দেখুৱাইছে আৰু বিদ্যাৰ্থীসকলৰো ভালে দেখা গৈছে আৰু প্ৰেমতো শুভ দেখুৱাইছে। এতিয়া হওক সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো স্বাস্থ্য ভালে দেখা যাব, কিন্তু মনত সামান্য আঘাত পাব পাৰে। আঘাত মানে হ'ল কাৰোবাৰ আকস্মিক দুৰ্ঘটনাত বা এনেকুৱা ঘটনাই আপোনাৰ মনটো আজি আঘাতৰ সৃষ্টি হ'ব পাৰে বা আপোনাৰ ঘৰতে কিবা আজি সৰু সুৰা কিবা আঘাত ঘটিব পাৰে। অলপ সাৱধানে চাই চিতি চলিব। বন্ধু বান্ধৱীসকল, এতিয়া হওক কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালেই দেখা গৈছে, স্বাস্থ্য ভালে দেখা গৈছে আৰু আজিৰ দিনটো আপোনালোকৰ সাধ্য অনুযায়ী আপোনালোকৰ ফল লাভ কৰিব পাৰে আৰু ব্যৱসায় বাণিজ্যৰ এটা চাকৰিয়াল ক্ষেত্ৰত ভালেই দেখা গৈছে আৰু প্ৰেমতো শুভ দেখুৱাইছে আৰু বিদ্যাৰ্থীসকলৰো ভালেই দেখুৱাইছে। এতিয়া হওক তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি ভালেই দেখা গৈছে, স্বাস্থ্য ভালে দেখা যাব, কিন্তু সামান্য টকা পইচা আপোনাৰ আজি ক্ষয়ক্ষতিৰ যোগ দেখুৱাইছে। অযথা ক্ষয়ক্ষতি টকা পইচা আপোনাৰ আজি যাব পাৰে। অলপ সাৱধানে খৰচ পাতি কৰিব আৰু ব্যৱসায় বাণিজ্যৰ এটা সিমান এটা ভাল দেখা নাই যদিও আপোনাৰ আজি ভাল দেখা নাই যদিও কিন্তু চাই চিতি অলপ চলিব আৰু বিদ্যাৰ্থীসকলৰ ভালেই দেখা গৈছে, প্ৰেমতো ভালে দেখা গৈছে। এতিয়া বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো স্বাস্থ্য ভালেই যাব, কিন্তু সামান্য বাধাৰ সন্মুখীন হ'ব পাৰে। আপুনি কিছুমান কাম কৰিলে বাধাৰ সন্মুখীন হ'ব পাৰে। অলপ সাৱধানে চাই চিতি চলিব আৰু বিদ্যাৰ্থীসকলৰ ভালে দেখা গৈছে, প্ৰেমতো শুভ দেখুৱাইছে। এতিয়াও ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য সিমান ভাল দেখা নাযাব আৰু ব্যাঘাত ঘটিব পাৰে। সামান্য কিবা কথাত আপোনাৰ আজি মন মানিল্য হোৱা দেখা গৈছে। প্ৰেমত সিমান এটা ভাল দেখা যোৱা নাই। আজি প্ৰেমজনিত কাৰণত আপোনালোকে আগ নবঢ়াই ভাল। বিদ্যাৰ্থীসকলৰ কিন্তু ভালে দেখা গৈছে। এতিয়া হওক মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো স্বাস্থ্য ভালে দেখা গৈছে আৰু বিদ্যাৰ্থীসকলৰ ভালে দেখা গৈছে, কিন্তু সামান্য মনত চিন্তা ভাৱ বৃদ্ধি হ'ব পাৰে।
সামান্য আপোনালোকৰ আজি মনটো সিমান চিন্তা বা কিবা কাৰণত আপোনাৰ চিন্তা ভাৱ বৃদ্ধি হৈ থাকিব পাৰে, বা বিদ্যাৰ্থীসকলৰে বা কিছুমান পৰীক্ষা বা কেতিয়া হয় কি হয় এনেকুৱা ধৰণৰ সামান্য চিন্তা ভাৱ হৈ থাকিব পাৰে। এতিয়া হওক কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালেই দেখা গৈছে, আৰু সামান্য টকা পইচা কিন্তু আজি আপোনালোকৰ ব্যয় হ'ব পাৰে বা ক্ষয় ক্ষতি হ'ব পাৰে। অযথা টকা পইচা আপোনালোকৰ আজি ক্ষয় ক্ষতি হ'ব পাৰে, অলপ সাৱধানে খৰচ পাতি কৰিব। চাকৰিয়াৰ ক্ষেত্ৰত বা ব্যৱসায় বাণিজ্যত ভালে দেখা গৈছে, কিন্তু উন্নত মানৰ আপোনালোকৰ সীমা টকা পইচা আজি ব্যৱসায় বাণিজ্যত লাভৱান নহ'ব পাৰে। আৰু বিদ্যাৰ্থীসকলে ভালে দেখা গৈছে, আৰু ব্যৱসায় বিদ্যাৰ্থীসকল বা প্ৰেমতো ভালে দেখা গৈছে। এতিয়া হওক মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে দেখা যাব, আৰু আজিৰ দিনটো শুভ দেখুৱাইছে আপোনালোকৰ ব্যৱসায় বাণিজ্য তথা আদি চাকৰিয়াল ক্ষেত্ৰত শুভ দেখুৱাইছে। যিসকল ব্যক্তিয়ে চাকৰি বা এনেকুৱা ব্যৱসায় বাণিজ্যত নতুনকৈ কিবা কৰিব বিচাৰিছিল তেখেতসকলৰো আজিৰ দিনটো ভালেই দেখা গৈছে, পদোন্নতি হ'ব পাৰে চাকৰিয়াল ক্ষেত্ৰত। আৰু বিদ্যাৰ্থীসকলৰ ভালে দেখা গৈছে, প্ৰেমতো শুভ দেখুৱাইছে বা বিবাহৰো আজিৰ দিনটোত যোগ দেখা গৈছে। আজি বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিল আজিৰ দিনটো জানিবলগীয়া কথা। এতিয়া মই জ্যোতিষ শৰ্মাই ল'ব লাগিব বিদায় লোৱাৰ আগতে প্ৰত্যেক দিনা কোৱাৰ দৰে মই আজিও কওঁ, যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, আৰু কাষৰ থকা ঘণ্টা বটনটো দবাই দিয়ক। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে চেনেলটো শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বন্ধু বান্ধৱী তথা সকলোৰে লগত। আৰু আপোনালোকৰ দিনটো ভাল হোৱাৰ কামনাৰে মই জ্যোতিষে ল'লোঁ বিদায়। সুপ্ৰভাত।